দুখৰ কথা যোৱাকালি আমাৰ মচলপুৰ স্থিত আমাৰ গজনপুৰী পাৰ্কত আমাৰ বড়োফাৰ যি মূৰ্তি যি ষ্টেজু ইয়াক যোৱাকালি কোনোবা দুষ্কৃতিয়ে ইয়াক ধ্বংস কৰিছে। আমি সঁচাকৈ মচলপুৰবাসী ৰাইজ নহয় সমগ্ৰ আমাৰ সেই বিটিয়াৰ অঞ্চলৰ যি আমাৰ বড়ো জনগোষ্ঠী বিশেষ কৰি যিহেতু আমি বড়োফা বুলি আমি সকলোৱে শ্ৰদ্ধা কৰোঁ, তেখেতক যি ধৰণৰে যোৱাকালি তেখেতৰ মূৰ্তিত আঘাত সানিছে আমি নিন্দা জনাইছোঁ, আমি ধিক্কাৰ জনাইছোঁ আৰু পুলিচক বিশেষ কৰি বাক্সা প্ৰশাসনক আমি 24 ঘণ্টাৰ সময়সীমা আমি বান্ধি দিছোঁ। এই দুষ্কৃতিসকলক ধৰি অতি চিনাক্ত কৰি পেলাই আমাৰ মচলপুৰবাসী ৰাইজ তথা আমাৰ বিটিয়াৰবাসী ৰাইজৰ আগত চিনাক্ত কৰি দিব লাগে। আৰু এই ধৰণৰ কাম আগতো ইয়াত কিছুমান যোনে শান্তি ভাল নাপায়, এই শান্তি ভাল নোপোৱা এটা ৰাজনীতিক ষড়যন্ত্ৰ লগত মিলি পেলাই এনেধৰণৰ কাৰ্যসূচী আগতো কৰিছে। আমি ধিক্কাৰ দিছোঁ। আকৌ এবাৰ কৈছোঁ, এই সময়ত সকলো জানে যে চৰকাৰ BPF দলৰ হৈছে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমি শ্ৰদ্ধাৰে আমি তেখেতসকলক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিন্তু লগতে এইটোও আমি ৱাৰ্ণ কৰিছোঁ যে আৰু ফাৰ্ডাৰ যাতে আগত তেনেধৰণৰ আৰু কোনো এটা ষ্টেপ যাতে মিষ্টেক নকৰে, তাৰ কাৰণে কিন্তু সকলো বুদ্ধিজীৱীয়ে হওক, দল সংগঠনে হওক বা যি দলসকলে এই ধৰণৰ বেয়া কামটো কৰিছে তেখেতসকলকো সাৱধানবাণী আমি কৰিছোঁ। আমি সন্দেহ সেইটো কৰা নাই যে আজি আমি সেই সময়ত নেদেখাকৈ কোৱাটো আমাৰো ভুল হ'ব, কিন্তু পৰিৱেশটোৱে কৈছে যে যোৱাকালি যিহেতু BPF দলৰ জয়যুক্ত হৈছে আৰু তেখেতসকলৰ যিহেতু বড়োফাক লৈ বা এপচু যিহেতু তেখেতসকলে বাৰে বাৰে কৈ থাকে যে এপচুৱে UPPৰ লগত থাকে, তো এপচুৰ হাৰ তেনেকুৱা এটা হয়তো তেখেতসকলে এটা পৰিৱেশ তেনেকুৱা এটা কৰিবলৈ বা ইয়াক ইটো কৰি পেলাই ইনজয় ল'বলৈ খুজিছে, তেনেকুৱা ৰাইজৰ মনত এটা ভাৱ সৃষ্টি চলি আছে। গতিকে আমি তেখেতসকলকো আমি কৈছোঁ যে আপোনালোকেও শান্তিমতে জয়ৰ উৎসৱ পালন কৰক, কিন্তু আনক অপমান কৰি পেলাই বা আনক ডিষ্টাৰ্ব দি পেলাই সেইটো কামৰ পৰা অলপ বিৰত থাকিলে চবৰ কাৰণে ভাল হ'ব।